নমস্কাৰ, মই পলাশ তিয়াম। আজি কথা পাতিম বিহালী বিধানসভা সমষ্টিক লৈ। আগন্তুক 2026 চনৰ যি বিধানসভা নিৰ্বাচনত এইবাৰ বিশেষ চৰ্চা লাভ কৰি আছে বিহালী বিধানসভা সমষ্টি। আৰু বিহালী বিধানসভা সমষ্টিটো এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ মাজত কুচকাৱাজ আৰম্ভ হৈছে। আৰু ইয়াৰে বিহালী বিধানসভা সমষ্টিত একমাত্ৰ বুলি ক'ব লাগিব, বৰ্তমানলৈকে তেখেত একমাত্ৰ হৈ আছে কংগ্ৰেছৰ প্ৰত্যাশিত প্ৰাৰ্থী। কংগ্ৰেছ দলৰ পৰা তেখেতে টিকেট বিচাৰিছে। তেখেত আজি মোৰ লগত আছে। তেখেতৰ নাম হৈছে মদন সেন ডাঙৰীয়া। তেখেত মোৰ লগত বৰ্তমান উপস্থিত আছে আৰু তেখেতৰ লগত আজি কিছু কথা পাতিম, তেখেতৰ কিছু মনৰ কথা জানিম, তেখেতৰ ৰাজনীতি জীৱন কিয় তেখেতে প্ৰবক্তা, তেখেত এখন মহাবিদ্যালয় প্ৰবক্তাৰ পৰা ৰাজনীতি জীৱনলৈ তেখেতে কিয় ঢাপলি মেলিছে, ইয়াৰ আঁৰৰ কাৰণ আমি জানিবলৈ আজি তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছো আৰু তেখেতক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানলৈ। হয়, নমস্কাৰ। যিহেতু বিশেষ চৰ্চা লাভ কৰিছে বা যিহেতু আপুনি জানে 24 নিৰ্বাচনলৈ মাজত মাত্ৰ 7-8 মাহ বাকী, এইখিনিতে কিন্তু বিহালী বিধানসভা সমষ্টি বিশেষ চৰ্চা লাভ কৰি আছে। আৰু আপুনি এইবাৰ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব বিচাৰিছে। কেনেকৈ এই ৰাজনীতি জীৱনলৈ আপোনাৰ অহাৰ কাৰণ বা ইয়াৰ আঁৰৰ কিবা ৰহস্য আছে নেকি, তাৰ বিষয়ে কিছু জানিব বিচাৰিম। বা ৰাজনীতি জগতখন আপুনি যিহেতু প্ৰবক্তাৰ লগত জড়িত আছিলে, মহাবিদ্যালয়ৰ এখন প্ৰবক্তাৰ লগত জড়িত, প্ৰবক্তা ব্যক্তিৰ লগত জড়িত, ৰাজনীতি পথাৰলৈ বা ৰাজনীতি জীৱনলৈ অহাৰ মূল কাৰণ? চাওক, ৰাজনীতি বহুতেই কৰে। ৰাজনীতি কৰাৰ কিছুমান আঁৰত কিছুমান কথা লুকাই থাকে। কিছুমানে হয়তো ৰাজনীতি কৰে নিজৰ অগাধ দুৰ্নীতি ঢাক খুৱাবৰ কাৰণে, কিছুমান ৰাজনীতি কৰে নিজৰ ক্ষমতাটোৰ কাৰণে, কিছুমান ৰাজনীতি কৰে টকা ঘটিবৰ কাৰণে, কিছুমানে আকৌ ৰাজনীতি কৰে সমাজখনৰ উন্নতি, সমাজখনৰ হকে কিছুমান কাম কৰিবৰ কাৰণে বিচাৰে। মই বিচাৰিছো শিক্ষকতা বৃত্তিটো 19 বছৰ কাল কৰি আহি এতিয়া বৰ্তমান ৰাজনীতিলৈ ভৰি দিয়াৰ এটাই উদ্দেশ্য যে আমাৰ বিহালী সমষ্টিত কৰিবলগীয়া কাম বহুতখিনি বাকী আছে। সেইখিনি কি ধৰণে কৰিব পৰা যায়, ৰাইজৰ হকে, সমাজৰ হকে, জাতিটোৰ হকে কি ধৰণে উন্নতি কৰিব পৰা যায়, তাৰে এটা চিন্তা চৰ্চা মনত লৈ পেলাই মই ৰাজনীতি পথাৰখনত ভৰি দিছো। আপুনি কংগ্ৰেছ দল কৰি আছে বা কংগ্ৰেছ দলৰ লগত কেতিয়াৰ পৰা আপুনি জড়িত? মই 3 টকীয়া মেম্বাৰশ্বিপৰ পৰা 300 টকীয়া মেম্বাৰশ্বিপৰ এটা মই সদস্য ভৰ্তি হৈ আছো। আৰু মই জন্ম লগ্নৰ পৰাই বুলি ক'ব পাৰি, কাৰণ ছাত্ৰ জীৱনত মই কটন কলেজ অধ্যয়নতেই তেতিয়াই মই কংগ্ৰেছ দলৰ ভাতৃ সংগঠন NSUI কটন ইউনিটৰ মই ছেক্ৰেটাৰী আছিলোঁ। আৰু সেইটো সময়তেই মই যি ৰাজনীতিৰ লগত জড়িত হ'লোঁ আৰু বৰ্তমান শিক্ষকতা কৰি থকা অৱস্থাতো মই ৰাজনীতি কৰি আহি আছিলোঁ, কিন্তু একেবাৰে স্পষ্টভাৱে নাছিলোঁ। তেতিয়া অকণমান চাকৰিৰ লগত জড়িত থকাৰ কাৰণে ৰাজনীতিৰ পৰা অকণমান আঁতৰি আছিলোঁ। আৰু এতিয়া দেখিছোঁ যে নহয়, 19 বছৰ কাল যেতিয়া শিক্ষকতা কৰিলোঁ, বহুত ৰাইজৰ সেৱা কৰিলোঁ, বহুত ল'ৰা ছোৱালীক শিক্ষা দিলোঁ, বহুত সমাজ সেৱা কৰিলোঁ। গতিকে এতিয়া আৰু অকণমান উন্নত ধৰণৰ সমাজ সেৱা কৰিব পৰা যায় নেকি, য'ত নেকি ৰাজনীতিৰ প্ৰয়োজন। ৰাজনীতিৰ দ্বাৰা সমাজ সেৱা কৰিবৰ কাৰণেই ৰাজনীতিৰ পথাৰখনত মই ওতঃপ্ৰোতভাৱে জড়িত হৈছোঁ। কিন্তু যিহেতু আমি বিহালী বিধানসভাৰ কথা পাতি আছো, এইখিনিতে আপোনাক এটা প্ৰশ্ন কৰো। বিহালী বিধানসভা সমষ্টিত যিসকল কংগ্ৰেছী লোক আছে বা কংগ্ৰেছৰ যিসকল নেতা আছে, সাধাৰণতে জনতাৰ মাজত, ৰাইজৰ মাজত চৰ্চা হয় যে বিহালী কংগ্ৰেছৰ যিসকল নেতা তেওঁলোক দুৰ্বল, তেওঁলোক বিজেপিৰ লগত জড়িত, এনেকুৱা কিছুমান বিষয় চৰ্চা হৈ থাকে সাধাৰণ ৰাইজৰ মাজত। এই সম্পৰ্কত আপুনি কি ক'ব? নহয়, সেইটো দুৰ্বল বুলিতো আমি ক'ব নোৱাৰো, কিন্তু এটা কথা বিজেপিৰ লগত জড়িত হয় বুলি নহয়, সেইটো আমাৰ প্ৰশ্ন উত্থাপন হয় এনেকে যে কংগ্ৰেছৰ দিনত কংগ্ৰেছ কৰে, তেওঁলোকে ৰাতি হলে বিজেপি কৰে, এনেকে কিছুমান প্ৰশ্ন উত্থাপন কৰে। এইটো এছাম লবি কেন্দ্ৰিক ৰাজনীতিৰ ব্যক্তিসকলে এইটো এটা উত্থাপন কৰিছে, কিন্তু সেইটো নহয়। আমাৰ কংগ্ৰেছ দলত এতিয়াও একতাৰ এটা বান্ধোনতে আমি কাম কৰি গৈ আছো। কিন্তু এটা কথা ঠিক যে হয়তো এছাম দুষ্ট চক্ৰে কংগ্ৰেছ দলক তাৰমানে মোহিত কৰিবৰ কাৰণে বা মুখীভূত কৰিবৰ কাৰণে সেই এটা প্ৰচাৰ এটা চলায়, কিন্তু নহয়, আমাৰ মাজত কোনো ধৰণৰ তেনেকুৱা নাই যে দিনত কংগ্ৰেছ ৰাতি বিজেপি, তেনেকুৱা ধৰণৰ নাই।
কেতিয়াবা সেইটো কাৰোবাৰ মুখত সেইটো এটা অপপ্ৰচাৰ বুলি মই ভাবো। আৰু দেখা গৈছে বিজেপি দলৰ কেইবাগৰাকী প্ৰত্যাশিত প্ৰাৰ্থীয়ে বিজেপি দলৰ পৰা টিকট বিচাৰিছে। কেইবাগৰাকীও নেতা আহি বাহৰ পতা আমি দেখা পাইছো। তেওঁলোকে বহু মিটিং মাতাং কৰি আছে। বিজেপিৰ সন্দৰ্ভত কি কব? বিজেপি এইটো সবল শক্তি প্ৰয়োগ কৰিব কংগ্ৰেছক ইয়াত উৎখাত কৰিবৰ কাৰণে। বিজেপিৰ ক্ষেত্ৰত বিজেপিৰ যি কেইজন প্ৰাৰ্থী টিকেট বিচাৰি আছে বা টিকেট প্ৰত্যাশী, তেওঁলোকৰ মাজত আপুনি যদি কংগ্ৰেছ দলৰ পৰা টিকেট পায়, তেওঁলোকৰ মাজত আপোনাৰ আৰু প্ৰতিদ্বন্দ্বিতাখন কেনেকুৱা হ'ব? যুঁজখন কেনেকুৱা হ'ব বুলি আমাৰ ইয়াত এতিয়া ক'বলৈ গ'লে বিজেপিৰ যিখিনি ব্যক্তিয়ে টিকেটৰ কাৰণে দাবীদাৰ হৈ আছে আৰু সৰহ সংখ্যকে কিন্তু আমাৰ ইয়াৰ স্থানীয় ব্যক্তি নহয়। একচুৱেলি ক'বলৈ গ'লে আমাৰ সমষ্টিৰ সৰ্বসাধাৰণ জনসাধাৰণে নেজানে তেওঁলোকৰ আৱাস গৃহটো ক'ত, আৰু প্ৰকৃততে তেওঁলোক একচুৱেলি চিডিউল কাষ্ট হয় নে নহয় সেইটোও কিন্তু আমাৰ সমাজৰ মানুহখিনি কিন্তু এতিয়ালৈকে জ্ঞাত নহয়। গতিকে এটা থাকি তেওঁলোকৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে যুঁজ এখন নিশ্চয় হ'ব, আৰু গৌৰৱ গগৈৰ নেতৃত্বত এটা যে এইবাৰ এটা ভাল যুঁজ এটা হ'ব সেইটো 100% চিয়ৰ। আৰু তেওঁলোকলৈ আমি এটাই বাৰ্তা দিব বিচাৰো যে আমাৰ স্থানীয় যোনে নহওক, যোন দলৰ পৰা টিকেট নাপাওক, সেইটো কোনো কাৰো আপত্তি নাই, কিন্তু আমাৰ বিহালী সমষ্টিখন কিন্তু চৰণীয়া পথাৰ নহয়, কংগ্ৰেছৰ কাৰণেও নহয়, আন ৰাজনৈতিক দলৰ কাৰণেও নহয়। সেইটো কিন্তু স্পষ্টভাৱে মই ক'ব বিচাৰো। ৰাজ্যৰ মাজত আৰু এটা কথা চৰ্চা লাভ কৰি আছে যে যেতিয়া অনুসূচিত জাতিৰ বাবে সমষ্টিটো সংৰক্ষণ কৰা নাছিল তেতিয়াতো প্ৰাৰ্থী এগৰাকীয়ে আছিল, বহু প্ৰাৰ্থী নোলায়, ৰঞ্জিত দত্ত ডাঙৰীয়া তেখেত ওলায় আৰু কংগ্ৰেছৰ কোনোবা এগৰাকী প্ৰাৰ্থী ওলায়। কিন্তু এতিয়া অনুসূচিত জাতিৰ বাবে সংৰক্ষণ হোৱাৰ লগে লগে ঘৰে ঘৰে বিহালীৰ ঘৰে ঘৰে MLA কেণ্ডিডেট বুলি এতিয়া কিছুমান কথা, এনেধৰণৰ কিছুমান কথা ওলাই থাকে। কি ক'ব এই সন্দৰ্ভত? ঠিকে আছে, আপোনাৰ কথাটো কোৱাৰ এটা যুক্তিযুক্ততা আছে, কাৰণ ময়ো কেতিয়াও ভবা নাছিলো যে মই এজন MLA বা এজন বিধায়ক হিচাপে টিকেট প্ৰত্যাশী হ'ম বা দাবীদাৰ হ'ম। কাৰণ সাধাৰণভাৱে যিসকল আমাৰ নেতা পালি নেতা, তেওঁলোকৰ এটা সময়ত দলৰ কাৰণে হওক, ৰাইজৰ কাৰণে হওক, তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত আছিল। যেতিয়া নেকি সংৰক্ষণ হ'ল তেতিয়া নিশ্চয় আমাৰ পথটো এটা মুকলি হ'ল। মুকলি হোৱাৰ লগে লগে হয়তো কোনোবাই উচ্চ শিক্ষিত ব্যক্তি বা তেনেকুৱা ব্যক্তি কিছুমানে ভাবিছে যে মই এইবাৰ টিকেট বিচাৰিম, তেনেকুৱা এটা ভাবিছে। সেইটো সাধাৰণ কথা, ভাবিব পাৰে, কাৰণ তেওঁৰ গণতান্ত্ৰিক অধিকাৰ, তেওঁ চবেই বিচাৰিব পাৰে, তাত কোনো বাধা নাই। কিন্তু দলে কাক নিৰ্ধাৰণ কৰে সেইটোৱে ডাঙৰ কথা। হাইকমাণ্ড। হয়, যিহেতু 26ৰ নিৰ্বাচন সমাগত, 26ৰ নিৰ্বাচনত বিহালী কংগ্ৰেছৰ উত্থান হ'ব বুলি ভাবেনে আপুনি? নাই, নিশ্চয় স্থানীয় ব্যক্তিক যদি প্ৰাৰ্থিত্ব দিয়ে তেনেহ'লে নিশ্চয় উত্থান হ'বই, সেইটো 100% চিয়ৰ। কাৰণ আমাৰ ইয়াত বিজেপি সকলে কৈ থাকে কংগ্ৰেছ ভিন্ন বুলি কয়। নহয়, সেইটো তেওঁলোকৰ কথা। তেওঁলোকৰ কথা বহুত কিবা কিবি ক'ব পাৰে, তেওঁলোকৰ কথাটো আমি ভুল যাব নোৱাৰো। সেই বুলিতো আমি বিৰোধী থাকিব নোৱাৰিম নেকি? আমি নিশ্চয় এটা যুঁজ দিমেই এইবাৰ, আৰু বিহালীত এইবাৰ ভাল যুঁজ হ'ব। কাৰণ আগত কি আছিলে, আগত আপোনাৰ এটা কথা আছিলে যে বিহালীত ৰঞ্জিত দত্ত কেন্দ্ৰিক এটা ৰাজনীতি আছিলে, কিন্তু এইবাৰতো চিডিউল কাষ্ট হোৱাৰ লগে লগে, ৰিজাৰ্ভেশ্যন হোৱাৰ লগে লগে সেই ৰাজনীতিটো নিশ্চয় নাইকিয়া হৈছে, আৰু হ'বই, আৰু ৰাইজে তাৰ প্ৰত্যুত্তৰ এইবাৰ দিবই। তেখেতেওতো পাৰ্টি কৰাব পাৰে, দিব পাৰে, তেখেতৰ লবি কেন্দ্ৰিক দিব পাৰে, তেখেতৰ লবি কেন্দ্ৰিক হ'লে কি হ'ব? কিন্তু আগত কাক ভোট দিছিলে? স্থানীয় ব্যক্তি হিচাপে ৰঞ্জিত দত্তক ভোট দিছিলে। বিজেপিয়ে স্থানীয় ব্যক্তিক নিদিব নেকি? সেইটো এতিয়া তেওঁলোকৰ দলৰ কথা। মই জনাত কেইবাজনো স্থানীয় ব্যক্তি ঘূৰি আছে, কিন্তু তাক দিয়ে। আৰু বিজেপি দলতো এটা বৃহৎ এটা চক্ৰ, সেই চক্ৰৰ কথাটো আমি ক'ব নোৱাৰিম, আৰু তেওঁলোকৰ কথা তেওঁলোকে জানিব, আমাৰ কথা আমি জানিম। হয়, যিহেতু আপুনি কংগ্ৰেছ দলৰ পৰা টিকেট বিচাৰিছে বা টিকেট প্ৰত্যাশী, আপুনি টিকেট পোৱাৰ পিছত যদিহে বিহালী বিধানসভা সমষ্টিত জয়লাভ কৰে, বিহালীৰ যদি বিধায়ক হয় ভৱিষ্যতে, প্ৰথম আপোনাৰ বিহালীত কাম কি হ'ব? কি কাম কৰিব? প্ৰথমতে কৰিবলগীয়া কাম বুলি ক'লে নাই, কাম কৰিবলগীয়া ঢেৰ আছে। বিহালীত বিধায়ক হোৱাৰ যোনেই নহওক, বিধায়ক হিচাপে কাম কৰিম বুলি ক'লে বিহালীত কৰিবলগীয়া কাম ঢেৰ আছে।
আজি অনুসূচিত জাতিৰ সংৰক্ষণ হোৱাৰ কাৰণে যে নতুন কিবা কাম তেনেকুৱা নাই, পুৰণা কাম ঢেৰ আছে, সেইখিনি ফুলফিল কৰিবলৈ কিন্তু 5 বছৰ নহয় 10 বছৰ লাগিব। প্ৰথমতে কাম কৰিবলগীয়া হৈছে হাতী মানুহৰ যিটো সংঘাত, হয়, এই বস্তুটো নাইকিয়া কৰিব লাগিব। 2 নম্বৰ গৰাখহনীয়া, ব্ৰহ্মপুত্ৰ যিটো গৰাখহনীয়া, বুৰৈ নদীৰ যিটো গৰাখহনীয়া, বৰগাং নদীৰ যিটো গৰাখহনীয়া, এইখিনি নিশ্চিত এটা পদক্ষেপ ল'ব লাগিব। 3 নম্বৰ, আমাৰ টি গাৰ্ডেন এৰিয়াবিলাকত এটা সময়ত খুব ফুটবলৰ এটা প্ৰতিভা আছিলে, সেই কিন্তু বিলাকত কিন্তু প্ৰতিভা কিন্তু নাইকিয়া হৈছে। কাৰণ আগত ফুটবল বুলি ক'লে বা খেলৰ যিখিনি বাগানী এলেকাত যিবিলাক খেলৰ যিখিনি এটা আগ্ৰহ আছিলে, সেই বস্তুটো নাইকিয়া হৈছে। এটা কাম কৰিব লাগিব যে প্ৰত্যেকটো বাগানতেই বাহিৰৰ পৰা কোচ আনি পেলাই, প্ৰশিক্ষক আনি পেলাই নতুন নতুন খেলুৱৈ আমাৰ মাজৰ পৰা উলিয়াই দিব লাগিব, যাতে আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে খেলিবলৈ সুবিধা পায়। তৃতীয়তে, আমাৰ বাগান এলেকাত বহুত শিক্ষিত ল'ৰা ছোৱালী আছে, স্কুল কলেজত পঢ়া ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কাৰণে প্ৰত্যেকটো গাৰ্ডেন এলেকাত এটা পুথিভঁৰালৰ প্ৰয়োজন আছে। চতুৰ্থতে, আমাৰ গোৰ্খাসকলৰ বহু ধৰণৰ সমস্যা আছে। পঞ্চমতে, আমাৰ উঠি অহা নৱপ্ৰজন্ম কিছুমান ভাল উন্নয়নমূলক পদক্ষেপ লৈ পেলাই তেওঁলোকক কি ধৰণে নিজে সংস্থাপন কৰিব পৰাকৈ এটা জেনেৰেশ্যন বনাই লৈ যাবলৈ এটা প্ৰয়াস কৰিব লাগে। বিহালীৰ নিৰ্বাচন বুলি ক'লে এইখিনিতে এটা প্ৰশ্ন উত্থাপন হয়। বিহালী ৰাজনীতিত টকা পইচা দেখা পোৱা যায়, মানে ৰাজনীতি বুলি ক'লে টকা পইচাৰ এটা লেনদেনৰ বা টকা পইচাৰ বহু কেইগৰাকী ৰাজনীতি প্ৰাৰ্থীয়ে টকা পইচা ধন খৰচ কৰি বিহালীত জিকিব বিচাৰে। আৰু এইখিনিতে আপোনালৈ এটা প্ৰশ্ন, পোনপটীয়া প্ৰশ্ন, যিহেতু আপোনাৰতো টকা পইচা ইমান নাই, যিজনে আগত খেলিছে বা বাই ইলেকশ্যনত প্ৰতিফলন হৈছে, আপোনাৰতো ইমান টকা নাই, কেনেকে সাহস কৰিছে আপুনি এই ক্ষেত্ৰত বা এই সন্দৰ্ভত কি ক'ব? হয়, এইটো মোৰ কাৰণে বৰ ডাঙৰ প্ৰশ্ন, আৰু ইয়াৰ উত্তৰটো একেবাৰে সহজ। কাৰণ এটা কথা কি, ঢাল তৰোৱাল নোহোৱাকে মই যুদ্ধ ক্ষেত্ৰত মই ওলাই অহা নাই। মই আজি গাড়ী ফুৰিব লাগিব নেকি, মোৰ টকা আছে, মোক টিকেট দিয়ক, মইতো সেইটো গাড়ী ফুৰিব নোৱাৰো। আজি টকা নিৰ্বাচন খেলিবৰ কাৰণে অকল টকাৰ প্ৰয়োজন নহয়, ৰাইজৰ মাজত কেনেকে জনমত গঢ় দিব পাৰিছে সেইটোৱে ডাঙৰ কথা। আৰু মই এজন শিক্ষক হিচাপে মই প্ৰত্যেক বছৰত 200ৰ পৰা 400 ল'ৰা ছোৱালীক মই শিক্ষা প্ৰদান কৰি আহিছো, আৰু কেতিয়াও মোৰ ষ্টুডেণ্ট বা মোৰ ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও মোৰ পৰা টকা বা আন কিবা মোৰ পৰা বিচাৰি পেলাই ভোট দিব বুলি মই সেইটো কেতিয়াও নেভাবো। আৰু তাৰেই এটা জ্বলন্ত প্ৰমাণ, মই এতিয়ালৈকে যিমানখিনি ৰাইজৰ লগত, যিমানখিনি মানুহৰ লগত, একদম দুখীয়া শ্ৰেণীৰ মানুহৰ মাজত মই সোমাই পৰি চাইছো যে নহয়, অকল টকাই ৰাজনীতি নহয়। আগত আছিল, বিজেপি চৰকাৰৰ দিনত সেই কি আছিলে, এতিয়াও চৰকাৰৰ টকাৰ প্ৰতি এটা লোভ এটা আছে মানুহৰ, কিন্তু নহয়, মানুহ চাই, প্ৰাৰ্থিত্ব চাই, কেণ্ডিডেট চাই পেলাইহে সেই টকাৰ অংকটো কৰে। আজি চাওক, মোৰ পৰা আজি টকা বিচাৰিব, ঠিক আছে, কিন্তু আজি এজন ব্যক্তি টকা বিচৰাৰ লগে লগে তেওঁৰ ওচৰত আমি আকৌ যাব পাৰিম নেকি বাৰু? আজি কিয় বিধায়কসকল বিধায়ক হোৱাৰ পিছত আমি কিয় তেওঁলোকৰ ওচৰত কিবা গাঁওখনৰ উন্নয়নৰ কাৰণে কিবা বস্তু বিচাৰি কিয় যাব নোৱাৰো? আজি যেনেকে মোক আজি সহজ সৰলভাৱে মানুহে পাইছে, মই বিচাৰো যে মোক ৰাইজে দৌৰাই দৌৰাই যাতে কাম কৰাইব লগায়, মোৰ ঘৰত মোক বিচাৰি পেলাই আহিব নালাগে, মই যাতে ৰাইজৰ ওচৰত যাব লাগে, মই সেই বস্তুটো বিচাৰো। আৰু পলিটিকেল আইডিঅলজিটোৱে সেইটো, ৰাইজৰ হৈ কাম কৰিবলৈ হলে ৰাইজে কিয় মোক বিচাৰি আহিব লাগে? ৰাইজে মোক বিচাৰি আহিব নালাগে, মই ৰাইজৰ কাম কৰিম যেতিয়া মই ৰাইজৰ পদূলিত গৈ পেলাই থিয় হ'ব লাগিব। ৰাইজৰ অভাৱ অভিযোগ তাৰ পৰা সংগ্ৰহ কৰি পেলাই তাতেই সমাধান কৰিব পৰা শক্তিটো এজন বিধায়কৰ হ'ব লাগিব। সেইজন যদি ব্যক্তি যদি সৎ বা নিষ্ঠা সহকাৰে যদি ত্যাগ স্বীকাৰ কৰি পেলাই যদি কাম কৰে, তেনেহ'লে তেওঁক কিয় টকাৰ প্ৰয়োজন হ'ব? মই ভাবো টকাই কিন্তু অকল ৰাজনীতি নহয়, কিন্তু এটা কথা ঠিক, ঢাল তৰোৱাল নোহোৱাকে কিন্তু মই ৰাজনীতি পথাৰখনত ভৰি দিয়া নাই।
হয়, আপুনি ইমান সময় আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছো। এয়াই আছিল মৰণ সেন ডাঙৰীয়া। তেখেতে এইবাৰ আগন্তুক যি 2026 চনৰ যি বিহালী বিধানসভা নিৰ্বাচনত তেখেতে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াবলৈ মন মেলিছে, আৰু তেখেতৰ লগত আজি কিছু কথা পাতিলো। তেখেতৰ পৰা কিছু কথা আমি বুজিবলৈ আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিলো। আপোনালোকে চাই থাকিব বিহালী সংবাদ অসম। বিশ্বনাথৰ পৰা মই পলাশ প্ৰিয়ম, ধন্যবাদ।